নমস্কাৰ বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ এটা নতুন খবৰ লৈ মই আপোনালোক সকলোকে এই চেনেলটোত স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে নতুনকৈ জনাইছে যে 22,000 বা 25,000 নহয় 32,000 নতুন চাকৰিৰ পদ ওলাব। অসম চৰকাৰৰ চাকৰিৰ পদ মানে 1 লাখ চাকৰি হ'বলৈ আৰু প্ৰায় 32,000 মান পদ বাকী আছে। তো এই খবৰটোৰ বিষয়ে আজি আপোনালোকক সম্পূৰ্ণকৈ জনাম। হিমন্ত বিশ্ব শৰ্মাদেৱে ক'ত কৈছে কিদৰে কৈছে সকলো ধৰণৰ খবৰ জনাম। তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ অসম চৰকাৰ বা ভাৰত চৰকাৰ যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ খবৰ আপুনি সকলোতকৈ আগতে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আহকচোন এতিয়া এই ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এই খবৰটো টেলিগ্ৰাম যোগে জনাইছে অসমবাসীক যে সম্পূৰ্ণ 32,000 চাকৰিৰ পদ এতিয়াও বাকী আছে, মানে 1 লাখ চাকৰি হ'বলৈ। তেওঁ গোটেইখিনি হিচাপ নিকাচ কৰি টেলিগ্ৰামত জনাইছে আমাক সকলোকে যে 32,000 মানে 22,000 বা 25,000 আগতে কৈ আছিলে তেওঁ এনে অনুমানিক হিচাপত, কিন্তু এতিয়া সম্পূৰ্ণ 32,000কৈ পষ্ট তেওঁ আকৌ নতুনকৈ দিব বুলি জনাইছে তেওঁ। গতিকে বন্ধু বান্ধৱীসকল এই পদসমূহ মানে চাকৰিৰ পদবোৰ 32,000 পদ কোন কোন বিভাগত দিব তেওঁ জনাইছে যে অতি সোনকালে তাৰ বিষয়েও জনাব। গতিকে মই আজি অকল এই ভিডিঅ'টোত আপোনাক জনাব বিচাৰিছোঁ যে মই এই খবৰটো গম পালোঁ যে 32,000 নতুন পদ ওলাব, সেইকাৰণে ভাবিলোঁ যে আপোনালোক সকলোকে জনাই দিওঁ। তেওঁ অতি সোনকালে জনাব যে কোন কোন বিভাগত এতিয়াও কিমান পদ বাকী আছে। তেওঁ থুলমূলকৈ জনাইছে যে পুলিচত বহুত নতুন নিযুক্তি হ'ব, আৰু আপোনালোকক মই স্ক্ৰীনত দেখাইছোঁ যে টেলিগ্ৰামত তেওঁ কি বুলি লিখিছে অকণমান সৰুকৈ দেখুৱাই দিছোঁ, আপোনালোকে এইটো নিজেও পঢ়ি চাওক। তেওঁ থুলমূলকৈ জনাইছে যে পুলিচত ওলাব, স্বাস্থ্য বিভাগত ওলাব আৰু এনেকুৱা ধৰণৰ যিকোনো বিভাগত তেওঁ সম্পূৰ্ণ 32,000 পদৰ নিযুক্তি দিব বুলি তেওঁ ইতিমধ্যে জনাইছে আমাক সকলোকে। তেওঁ এইটোও জনাইছে যে ছেপ্টেম্বৰৰ 10 তাৰিখৰ ভিতৰত এই 32,000 পদৰ মানে এডভাৰটাইজমেণ্ট ওলাই যাব বুলি কোৱা হৈছে। গতিকে বন্ধু বান্ধৱীসকল বেছি দিন নাই। আপোনালোকেও যদি চৰকাৰী চাকৰি কৰিব বিচাৰে, যদি আপোনালোকেও এই এক্সামসমূহ দিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন আৰম্ভ কৰিব পাৰে, কাৰণ ছেপ্টেম্বৰ 10 তাৰিখৰ আগত সম্পূৰ্ণ 32,000 পদৰ এডভাৰটাইজমেণ্ট ওলাই যাব। তাৰ পাছত এডভাৰটাইজমেণ্ট হোৱাৰ পিছত এপ্লাই ডেটৰ দিয়াৰ পিছতেই বেছি দিন নৰখে, তাৰ পাছতেই এক্সাম হ'ব, অতি সোনকালে এক্সাম হ'ব, আৰু এক্সাম হয় ৰিজাল্টটো বহুত সোনকালে দিয়া হ'ব আৰু এপইণ্টমেণ্টবোৰো বহুত সোনকালে দিয়া হ'ব। যিদৰে বাকীখিনি এপইণ্টমেণ্টবোৰ আগতে হৈছিলে, বেছি বছৰো নালাগে বেছি সময়ো নালাগে, গতিকে তেনেকুৱা ধৰণে এপ্লাইটো হ'ব আৰু আপোনালোকৰ এক্সাম হ'ব আৰু এপইণ্টমেণ্টটো তেনেকৈ অতি সোনকালেই মানে এপইণ্টমেণ্টবোৰ হৈ যাব। গতিকে আপোনালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰে। গতিকে বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি আপোনালোকৰ ভিডিঅ'টো হেল্পফুল যেন লাগিছে, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব। যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ খবৰ আটাইতকৈ সোনকালে আপুনি পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে বহুত ধন্যবাদ।